গাড়ী আছে পুনৰ আহি পাই গ'লোঁ বিশ্বনাথ চাৰিআলি আকৌ আমাৰ প্ৰায় এসপ্তাহৰ এটা ভ্ৰমণ আছিলে কেনেকুৱা লাগিলে ভাল লাগিল ভাল লাগিল ভাল লাগিল কৈছোঁ যেন আকৌ এবাৰ কলকাতাৰ পৰা গৈ চবেই ফুৰি আহক কেনেকুৱা লাগিছে আজি মানে আমাৰ এসপ্তাহৰ জাৰ্ণিটো এনেতো ঠিকে আছে বাকীটো বৰিং লাগিছে অলপ বৰিং লাগিছে ন তাৰপিছত এতিয়া চুলি তুলি অৱস্থা নাই গাৰ কাপোৰৰ অৱস্থা নাই কথা এটা কৈ দিওঁ আমিৰে কিন্তু দৰমহা নাপালে দেই আমি পালোঁ আমিৰৰ দৰমহা ৱেটিঙত থাকিল থাকিলে আচ্ছা পইচা নাই দিয়া 10 তাৰিখে বুলি কৈছে 10 তাৰিখে নহয় মোক কিয় দিয়া নাই এতিয়া পইচাটো লগত লৈ আহিলেতো চুৰি হৈ যাব পাৰে সেইকাৰণে সিহঁতে মাথা মাৰি মানে আমিতো দুখীয়া মানুহ সেইকাৰণে মানে কৈছে যে ঘৰত গৈ পাই লওক পিছত একাউণ্টত এৰি দিম আৰু ঠিকে আছে এই চবেই আমি চাৰিজনী গৈছিলোঁ এইফালে আছে আমাৰ দাদা আৰু এই কাপোৰটো আৰু ক'বই নালাগে কোৱাই থাকে সি হাই বিগ ব্ৰেকিং নিউজ আমাৰ দাদা আহিছে বিশ্বনাথ চাৰিআলি আমি নাজানো তেখেত ক'ৰ পৰা আহিছে বিশ্বনাথ চাৰিআলি কেনেকৈ লাগিছে এইফালে বিশ্বনাথ চাৰিআলি আমাক বহুত ভাল লাগিছে আমি বিশ্বনাথ চাৰিআলিয়ে হয় আচ্ছা থেংক ইউ তেনেহ'লে মই নাভাবোঁ যে বেছিকৈ ক'ব লাগে তেওঁ মোতকৈ বেছি জানিব থেংক ইউ নাও ইউ কেন গ' থেংক ইউ আপোনাক কাৰণ মোৰ ইউচুফ ভাই আছাম বুলি আছে ইউচুফ ভাই আছাম থেংক ইউ লগ পাই ভাল লাগিলে যি কি নহওক দাদাজনক লগ পাই বহুত ভাল লাগিলে আৰু এতিয়া আমি বাহিৰত ওলাই আছোঁ